কিনো কৰিম আজি গৰম দি আছে বহুত তো তাৰ কাৰণে ভাবিলো কি অলপমান টেঙাকে খাওঁ তো এয়া টেঙা এতিয়া আইছো আমি কলপাত কাটি পাতখন ধুই দি অলপমান আৰু এফালে নিমখ জ্বলা আৰু আমাৰ এফালে মেন বস্তু ৰবক টেঙা তো আমি আছিলো দুজন তো চাঙত অহাৰ লগে লগে হৈ গ'ল আমাৰ মানুহ 4জন কথা নাই কোনো 4জন হলেও মানে লগৰ লগত খাই বেছি ভাল লাগে আৰু মানে টেঙা হেন বস্তুটো মানে খোৱা এটা মজাই বেলেগ অলপেই হওক কিন্তু বহুত ভাল লাগে এটা টেঙা চেঙা হনা হৈ গ'ল কটা হৈ গ'ল তো এতিয়া মানে আৰু ফাৰ্ষ্ট ইহঁতক দিওঁ তাৰ পিছত নিজেই খাই মানে মই খাম তো একদম মজা চিচ চাই থাকে মই নেপায় নহয় বেলেগক খোৱা তে আৰু কাৰোবাৰ জিভাৰ পানী পৰিছে নেকি কমেন্ট কৰিবচোন কাৰ পৰিছে জিভাৰ পানী খাই কেনে লাগিল ভালো লাগছে খাইছোন মজা লাগছে জ্বলা কেনেছি টেঙা খোৱা হৈ গ'ল এতিয়া আমি জাগাটো চাফা কৰি থৈ দিওঁ নিজৰে ভাল চাফা কৰিলে মানে